আজি অলপ ফুৰি আহোঁ বৈ। কৰোণা কৰোণা বুলি কিমাননো ঘৰতে সোমাই থাকিম। বৈ অলপ এনজয় কৰি আহোঁ। মোৰ কিন্তু যাব মন আছে, কিন্তু কি কৰিবি ক, মোৰ সেম প্ৰব্লেম। তহঁতি অকল পইচা নাই নাইকে মৰিলি আৰু। উমনি দি থবি, কণী পাৰিব। বয়ফ্ৰেণ্ডে লগ ধৰিলে হ'লে পইচা চুৰ কৰি হ'লেও ওলাবি হা। লগৰবোৰে লগ ধৰিলে যাব নোৱাৰ। হ'ব হ'ব দে যাম, কিবা এটা মিলাব লাগিব আৰু। ওকে ডান তেতিয়াহ'লে। আজি মজা লাগিব, পুৰা এনজয় কৰিম আজি। মৰঙীয়াল পাৰ্কৰ ফালে যাম। সোমাব দিলে সোমাম আৰু নহ'লে এনেই ফুৰি আহিম য'ত ত'ত। আৰু পিংকি তই শুন, তই DSLR এটা ঠিক কৰিবি। তাত সোমাব নিদিলে নাই, কেমেৰা লৈ ফটো চটোকে মাৰিম আৰু অলপ চালটো দিব লাগিবতো। ওকে বাবা ওকে, ন' টেনচন। এই পিংকি আছোতো। সেইটো তহঁতি টেনচন ল'ব নালাগে নহয়, আমাৰ স্কুটিখন আছেতো। তই পাৰিবি জানো তিনিজনী উঠাব? তোৰ যিহে শুকান মাছৰ বডি। টেনচন ল'ব নালাগে তহঁতি। কণ জলকীয়াহে বেছি জ্বলা, গম নাপাও নেকি তহঁতি হা? ওকে মই যাওঁ, তহঁতি জল্দি ওলা, মই আহিমেই কিন্তু। সোনকালে উঠ, কেমেৰা আনিলি নে নাই আকৌ পিংকি? বৈ এইটো আনিলো, দেখা নাই নেকি গীতামণিৰ হাতত কেমেৰাটো? বৈ তেতিয়াহ'লে। ইমান লাহে লাহে যাই নি? অলপ মোচনত যাব লাগে, তেতিয়াহে মাল পতাব পাৰিবি। আকৰিহঁত হেই, ইমান ভয় নে তহঁতৰ? মই আছোতো, তহঁতি খালি DSLRটো ভালদৰে ল। বাচিলো, কেমেৰাটো বাৰুকৈ একো হোৱা নাই দেই। হে ভগৱান, আজি বচালা আৰু। আইও ইমান বিষাইছে। ৰেমালি তই কেমেৰাটো বাদ দে, আমাক উঠা না। তহঁতি বেছিকে দুখ পালি নেকি? মইতো পাহৰিছিলোৱে তহঁতক, জাননে? উঠ বৈ, ডক্টৰৰ ওচৰলৈ লৈ যাওঁ এবাৰ তহঁতক।